তুমি আৰু কিমান মেকআপ কৰি থাকা হে ভাত চোন বনোৱাই নাই মই এতিয়া কি খাম মোক ভোক লাগিছে নহয় নোৱাৰো মই কাম কৰিবলৈ সদায় সদায় বাচন ধোৱা কাপোৰ ধোৱা এইবোৰ কি সদায় সদায় কৰি থাকিব পাৰি নেকি ইফালে ভাতো বনাব লাগে কি কোৱা হে পৃথিৱী কোনজনী মেকে কাম নকৰাকে খাইছে আমি দুটাহে মানুহ এপোৱা চাউলটো দিলে হৈ যায় আৰু বাচন দুখন ধুলে হৈ যায় এই সৰু কামকেইটা তুমি কৰি খাব পৰা নাই কি মাইকিয়া তুমি মোক যিয়ে নোকোৱা কিয় মই কাম কৰিব নোৱাৰো কেতিয়াবা ক'লো যে ঘৰলৈ কাম কৰা ছোৱালীজনী আনা নাই কোনো কাম ধাৰে নাই কেৱল কাম কৰি থাকিব লাগে প্ৰেম কৰি থাকোতে যি তেল মাৰে মই তোমাক খাই থাকিম দেখিছো নহয় কিমান সুখত ৰাখিছা এতিয়াই ভাত বনাই দিম কেইদিনলৈকে খোৱা খাই থাকিবা এতিয়া তুমি জানা দে কাম কৰা ছোৱালী আনা নে না কি যে হ'ব সাধাৰণ কামকেইটাকে কৰি খাব নোৱাৰে কাম কৰা ছোৱালী লাগে হে ভগৱান ক'ত পাম কাম কৰা ছোৱালী চালা এই মোৰ মূৰটো মৰক মৰককে চোবা খাইছে এই ৰাস্তা কাষতে বহি আছো কি ৰাস্তাত আছ কিয় কিবা প্ৰতিবাদ চলিছে নি আকৌ তই কি মই ৰাস্তাৰ মাজত বহি আছো বুলি ভাবিছ নেকি হা ধুত কি পচলা নহয় মানে কথাটো ক ঘৰৰ ওচৰলৈকে কোনো নাপাতো হ'ব দে আহিলো নে আব কি হল কচোন ধুত কি পচলা ধুৰৰ পচলা ঘৰত কাম কৰা ছোৱালীজনী লাগে অ কাম কৰা ছোৱালী ইয়াৰ পৰা কেইটকামান খিৰাব লাগিব ৰ ঐ কি ভাবিছ নাই 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 একো নাই এই ৰচোন তহঁত দুটা মানুহ তাকে কৰি খাব পৰা নাই মইতো অলপ চলপ কৰি দিওঁৱেই কোমলহে গোডাল নকৰে কেৱল মেকআপ আৰু মেকআপ দিনটো মেকআপ কৰি থাকা কি ক দিনটো মেকআপ কৰি থাকে তই দেখোন এটা কাম কৰিব পাৰ কি কাম কমলাৰ মেকআপৰ ছেটটো পুখুৰীত দলিয়াই দিবি না সুধিলে কৈ দিবি যে তই নাই দেখা হেই সেইবোৰ কাম কৰিব নোৱাৰো ধেত তই নাজানো নহয় তাইৰ কথা কিমান খং এনে খঙাল তিৰুদা কি কম আৰু তোৰহে ভুল মোৰ কি ভুল ভাল পাই থাকোতে এবাৰনো তই তাইৰ মনটো কেপচাৰ কৰিব নোৱাৰিলি নে এনেকে এতিয়া মোৰলৈকে চাচোন মই ছোৱালীৰ মন কেপচাৰ কৰি মেমৰি ফুল হৈ গৈছে হয় তই যে আকৌ বৰলা হৈছ নহয় তাতে কি হ'ল ট্ৰাইটো কৰি আছো ন আজ नहीं तो कल मिल जाएगा বাদ দে চিনেমা ডাইলগ বেটা চিনেমা ডাইলগহে মাৰে এতিয়া কাম কৰা ছোৱালীজনী ক'ত পাওঁ সেইটো চা কমলে বোলে আজিহে ভাত বনাবা আৰু নবনাই তোৰটোতো বাদ দিলো তইতো য'তে ত'তে খাই লবি তাই ভোকত থাকিব পাৰিবনে পাৰিব খাব নোপোৱা ঘৰৰ ছোৱালী নহয় ভাল মুটি এজনী তই বিয়া পাতি আনিলি না ভোক লাগে না কথা বুজে বাৰু সেইবোৰ বাদ দিলো কিন্তু কাম কৰা ছোৱালী ঐ ভাবি পালি নাই এই ৰ ওপৰৰ পাকি কাম কৰা ছোৱালীজনী টপকি যাব নি ছোৱালী এজনী পাইছো ৰ কিন্তু এটা কথা কি কথা এইটো লাগিব নহয় কি এইটো अरे बुलबक टका टका इंग्लिश में बोले तो मनी मनी বুজিছো একেবাৰে কমকে কিমান দিব লাগিব বাৰু কি একেবাৰে কমকে আজিকালিতো মাহেকে 4000 কে দিবই লাগিব খাটাং খাটাং তো 4000 দিবই লাগিব ইছ ৰাম 4000 টকা ঐ মোৰটো কিবা ঘূৰাই গ'ল হাই 4000 হে কি হয় মোৰ ঘৰলে তো শুন মই কাইলে মৰ্নিং তহঁতৰ ঘৰলে ছোৱালীজনী লৈ আহিবি ঠিক আছে হ'ব দে লৈ আহিবি হ'ব তেন্তে মই যাওঁ যা কমলে মোৰ মূৰটো একে শেষ কৰি আহিব
চেনিৰাম, ঐ চেনিৰাম, মৰিলি না আছ? বহা মূৰ্তিজনী ক'ত গ'ল? কোন মূৰ্তি? তোৰ ঘৈণীয়ে মানে কমলা। হেই তোৰ মানুহটো বহুত ফটুৱা দেই, শুনিলে দিব কয় সেইকা। বাদ দে, মই ভয় নকৰো। ভালে আছা ন? আছো আছো। আপোনাৰ ভালে? ভাল, কিন্তু এওঁ কোন তোমাৰ লগত? কিয় তুমি যে কৈছিলা কাম কৰা ছোৱালীজনীৰ কথা, এয়া বাবু ভাই লৈ আহিলে। হয় বৌ, আপুনি কোৱা ছোৱালীজনী। পিছে দেউতাকৰ গাটো বৰ ভাল নহয়। কিয় মাক নাই নেকি? নাই, ঘৰৰ দুৰৱস্থাৰ কাৰণে একে কাম কৰিবলৈ পঠিয়াইছে। গতিকে এতিয়াৰ পৰা আপোনালোকৰ ঘৰতে থাকিব। আৰু এই মাহেকৰ পইচাটো মোৰ হাতত দিলেই হ'ল, মই ঘৰত দি থৈ আহিম। আৰু ভণ্টি ভালকে থাকিবি। হ'ব, দেউতাৰ গাটো ভাল পালে আহিব ক'ব। ঠিক আছে। চেনিৰাম, বৌ, মই এতিয়া গৈ থাকোঁ। ঠিক আছে। হ'ব যা। হ'ব যা। ভণ্টি ভিতৰলৈকে ব'লা। ভণ্টি আহা, ভিতৰত কামহে কৰিছে। ভণ্টি আহিছা, ভালকে কাম কৰিবি আৰু কাপলেট কেতিয়াও নাভাঙিবি। তুমি ইমান লাহে লাহে কাম কৰা, ঘৰ সাৰি হোৱাই নাই। ক'ত বাইদেউ, মইতো ঘৰতে কাম কৰি আছো। ক'ত ঘৰকে কাম কৰিছা? এনেকে হ'লে তোমাক কিন্তু মই দৰমহা কমাই দিম দেই। বাবু পেলা কচোন, তোৰ গাটো ভালেই আছে নহয়? ভালেই আৰু দে। মোৰ ছোৱালীজনীৰ কিবা খবৰ খাতি পাওঁ নেকি বাবু? ভাল ভাল দে, তই চিন্তা নকৰিবি, তাই ভালে আছে। মই খবৰ খাতি লৈ আছো। ইমান কেইদিন হ'ল পইচা পাতি এটকাও দিয়া নাই। তোক বাৰু দিছিল নি পইচা? তই চিন্তা নকৰিবি, মোক দিলেই মই লৈ আহিম। মই এতিয়া যাওঁ। হ'ব যা বাবু। কমলা, এইফালে আছোন। কি হ'ল দাদা? কমলা ক'ত বোলো? ইমান দেৰি পৰা চিঞৰিছোঁ। বাইদেউ মেকআপ কৰি আছে। যোৱাচোন যোৱা, তুমিয়ে চাহকাপ লৈ আনাগৈ। হ'ব। তুমি আহিলা নেকি? সময় পালা এতিয়া ওলাই আহিবলৈ? কি সময় পালা নেকি? গা ধুই আহি মেকআপ কৰিব নোৱাৰিম নেকি মই? দিনটো মেকআপে কৰি থকা, মই যে আহি চিঞৰি আছোঁ তুমি শুনি পোৱা নাই? মেকআপ কৰোঁতে কিমান সময় লাগে তুমি কি জানা? ইমান গৰমত ভাগৰ জোগৰে আহিছোঁ, তোমাৰ কিবা খবৰ আছে? দাদা চাই এয়া। আহিলা আৰু তাতেনো কি হ'ল? চাহ দিছা নহয়, খোৱা। তোমাৰ লগত জানো কথাই পাৰি? হ'ব চুপচাপ চাহ খোৱা। তই যে ইয়াত বহিছা, মোৰ কাপোৰখিনি কোনে ধুব? কাপোৰকেইটা ধুমেইগে বাইদেউ, অকণ ভাগৰ লাগিলে বহি ল'লো। তুমি অহাৰ দিনাখনৰ পৰা একেটা কথাই শুনিয়ে আছো, ভাগৰ লাগিছে। দিনটোত কাম কেইটা কৰাও তুমি ভাগৰ লাগিব দে। যোৱা, জল্দি যোৱা। এই চবনো ক'ৰ পৰা আহে? তুমি ছোৱালীজনীক কিয় গালি পাৰি আছা? কিয় আপোনাৰ মৰম জাগিছে নেকি? সেইটো কথা নহয়, তাই দেউতাকৰ গাটো ভাল নাই বাবে ইয়াত কাম কৰিবলৈ আহিছে। তুমি তাইক এনেকৈ অত্যাচাৰ কৰি নাথাকিবা। তুমি কি আমাৰ সমাজখনৰ কথা নাজানা? এইবোৰ কথা যদি গাঁৱৰ পৰা দেউতাই গম পায়, কথা কিন্তু বিষম হ'ব। যি কৰিবা ভাবি চিন্তি কৰিবা, কিবা হ'লে কিন্তু মোক নাটানিবা। হ'ব যাওক। এইটো চেনিৰামহঁতৰ সীমা। চেনিৰামৰ কিন্তু মাটি বাৰী বহুত আছে। মোৰ এই কাপোৰ চেটটো ভাঙি
জহনি যাইতি তই মোক কাপোৰ সেটটো ভাঙি পেলালি হা তোক মই আজি মাৰি পেলাম বল বল হয় দিয়ক কাম কৰা ছোৱালীজনী আনিছে সদায় মাৰপিট কৰে ৰ'ব অলপ এওক কিয় মাৰিছা গাঁওবুঢ়া দেউতা মোক সদায় মাৰি থাকে কি হ'ল কেতিয়া মাৰিলো তোক এই ৰ'বা গাঁৱৰ দেউতা আহিছে সকলো ফয়চলা হৈ যাব এতিয়া তুমি এই সৰু ছোৱালীজনীক কিয় মাৰিছা আপোনালোকৰ কি হ'ল গাঁৱৰ দেউতাজন মুখৰ আগত আছে তুমি কেনেকৈ কথা ক'ব লাগে নাজানা তুমি যে এই ছোৱালীজনীক অত্যাচাৰ কৰিছা ইয়াৰ পৰিণাম কিমান ভয়ানক হ'ব পাৰে তুমি জানানে কি এজনী সৰু কাম কৰা ছোৱালী তোমালোকে এনেকৈ অত্যাচাৰ কৰা নে ইচ্ছা কৰিলে মই নিউজ চেনেল মাতি তোমালোকক 12 বজাই দিব পাৰোঁ মোক ক্ষমা কৰিবা গাঁওবুঢ়া দেউতা মোৰ ভুল হৈ গ'ল ইমানতে যে বুজি পালা নেক্সট টাইম এনেকুৱা কাম কেতিয়াও নকৰিবা নহ'লে দুয়ো পস্তাবা মই মোৰ ভুল স্বীকাৰ কৰিছোঁ গাঁওবুঢ়া দেউতা হ'ব চেনিয়াম ক'ত চেনিয়ামক ক'বা এই ছোৱালীজনী ঘৰত যাতে কটাই থৈ আহে আহক গাঁৱৰ দেউতা হ'ব এতিয়া আহিছোঁ